দেৰগাঁৱৰ নাহৰণিত পথৰ দাঁতিত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ। নাহৰণি পথাৰৰ পথৰ দাঁতিত গাৰ ওপৰত বাইকসহ পৰি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো। মৃতদেহত আঘাতৰ চিহ্ন নোহোৱাৰ উপৰিও বাইকখনৰো কোনো ধৰণৰ ক্ষতিগ্ৰস্ত হোৱা নাই। মৃতদেহটো দেৰগাঁও ইছলামপুৰৰ ইছফাকুল বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে মৃতদেহটোৰ অৱস্থিতি চাই ই এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে। আনহাতে পৰিয়ালৰ লোকে জনোৱা মতে বিয়লি পৰ্যন্ত ঘৰতে থকা ইছফাকুলৰ লগত নিশা কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নাছিল পৰিয়ালৰ লোকে। থকা অৱস্থাত আমাৰ ৰাইজে দেখিছেহি আৰু যতদূৰ সম্ভৱ এক্সিডেণ্ট নহয়, এইটো কোনোবাই ষড়যন্ত্ৰ কৰি মাৰিয়ে হয়তো পেলাইছেহি। দেখাত তেনেকুৱা লাগিছে। বাইকৰ কোনো মানে এক্সিডেণ্টৰ কোনো হেৰি নাই, চাবিটো অফ হৈ আছে আৰু তেখেতৰ ভৰিত জোতা চেণ্ডেল একোৱেই নাই। পুলিচ প্ৰশাসন আহি আৰু বাইকখন উঠাই যুৱকজন উঠাই চুমু গাড়ীত লৈ গৈছেহি। মানে তেখেতৰ গাত দুখ পোৱা বা বাইকত আঘাত চিনেই নাই, বাইকৰ কোনো চিন মোকাম নাই আৰু তেখেতৰ গাতো কোনো আঘাতৰ চিন নাই। এইটো এক্সিডেণ্ট হ'বই নোৱাৰে তাৰমানে আমাৰ সাধাৰণ দেখি পেলাই দেখা মতে। হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ মৃত ইছফাকুলৰ পৰিয়ালৰ। দেৰগাঁও আৰক্ষীৰ ভূমিকাক লৈ সন্তোষ হ'ব পৰা নাছিল মৃত ইছফাকুলৰ পৰিয়াল। সেয়ে ইছফাকুলৰ মৃতদেহ লৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দেৰগাঁও চাৰিআলিত পথ অৱৰোধ কৰে আমচুৰ লগতে পৰিয়ালসহ স্থানীয় ৰাইজে। প্ৰতিবাদকাৰীৰ দাবী ইছফাকুলৰ হত্যাৰ উচ্চস্তৰীয় তদন্ত লাগে। ১২ ঘণ্টাৰ ভিতৰত হত্যাকাৰী চিনাক্ত কৰিব লাগে। আজি ৰাতিপুৱা দেৰগাঁও এজন ইছফাকুল হুছেইন নামৰ যুৱক নাহৰণি পথাৰত নৃশংসভাৱে হত্যা কৰি মাৰি পেলাই থৈছিলে আৰু আমি সকলো ৰাইজে প্ৰত্যক্ষ কৰি এটা কথা গম পাইছিলোঁ যে এইটো সম্পূৰ্ণ সুপৰিকল্পিত হত্যাকাণ্ড হয়। আৰু সেইকাৰণে আজি আমি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচীৰ দ্বাৰা গোলাঘাট জিলা প্ৰশাসন তথা অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ এই হত্যাকাণ্ডৰ লগত যিমানসকল জড়িত আছে সকলোকে খুব কম সময়ৰ ভিতৰত কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বহন কৰিব লাগে, অন্যথাই আমি ইয়াৰ ওপৰত এক অবিৰতভাৱে জংগী আন্দোলন গঢ়ি তুলিম। প্ৰায় আধা ঘণ্টা প্ৰতিবাদ কৰাৰ পাছত প্ৰতিবাদস্থলীত দেৰগাঁও ৰাজচক্ৰ বিষয়াসহ দেৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হৈ অতি সোনকালে হত্যাকাৰীক চিনাক্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতেই প্ৰতিবাদ সামৰণি পৰে। প্ৰতিবাদস্থলীতে সদ্যবিবাহিতা ইছফাকুলৰ অন্তঃসত্ত্বা পত্নীয়ে শুশুকাই কান্দি বিচাৰিলে ইছফাকুলৰ হত্যাৰ বিচাৰ। হত্যাকাণ্ড হয়, একেবাৰে প্ৰি প্লেনিং হত্যাকাণ্ড। কালি দুপৰীয়া ৩টা বজাত মোৰ ইছফাকুল হুছেইন, মোৰ হাজবেণ্ড ইছফাকুল হুছেইন ঘৰৰ পৰা ওলাই গৈছিলে। তাৰপিছত ৰাতি 10টা বাজি গ'ল, তেতিয়ালৈকে অহা নাই। আমি ফোন কৰোঁগৈ 12টা 1টা বাজি গ'ল, তেতিয়ালৈকে অহা নাই। ৰাতিপুৱা গম পাইছোঁ যে সি মোক ডেড বডি ওলালে বোলে, তাক কোনোবাই হত্যা কৰিলে বোলে। সঁচাকৈ হয়, তাক কোনোবাই হত্যা কৰিছে, তাক নিজে তাৰ একো এক্সিডেণ্ট হোৱা নাই, তাক কোনোবাই মাৰিছে। আপোনাৰ কাৰোবাৰ প্ৰতি সন্দেহ আছে নেকি? মই মোৰ নিজৰ হাজবেণ্ডক সুধিছিলোঁ তোমাৰ কোনোবাই কিবা কৈছে নেকি, কিবা কিহৰ টেনশ্যন হৈছে, মোক টেনশ্যনৰ বিষয়ে একো নকৰে, তুমি জানিব দৰকাৰ নাই বুলি কৈ ওলাই গুচি গ'ল। কোৱা হ'লে মই আজি আপোনালোকৰ সন্মুখত ক'ব পাৰিলোহেঁতেন কোনে তাক কৰিলে। মই ল'ৰা কেইটামানৰ নাম কৈছে, মই দেখিলেহে চিনি পাওঁ, কিন্তু মই নাম নাজানো। News Desk reports AWN 24 News.